নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলত আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক বন্ধুসকল, এতিয়া ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, মোৰ পল্ট্ৰিখিনিৰ মানে এভাৰেজ কণ্ডিশ্যন দেখিছে আপোনালোকে, চাই লওক। এইখিনি আজি 20 নম্বৰ ডে ৰানিং, প্ৰায় কমপ্লিটেই। ৰাতি মই ভিডিঅ'টো সন্ধিয়া সময় বনাই আছোঁ। তো 20 নম্বৰ দিনৰ মুৰ্গীখিনি কেনেকুৱা আছে দেখি ধৰিব পাৰিছে। চাইজটো কিমানমান হ'ব কমেণ্ট ছেকশ্যনত জনাব, কিমানমান চাইজ এভাৰেজ হ'ব। মই আজি ৱেইট কৰা নাই, কালি কৰিম ৱেইটটো। তো অহাকালি কিমান ৱেইট আহে মই আপোনালোকক ভিডিঅ'ত দেখাম। বাকী মেনেজমেণ্টৰ মই কাম কৰি আছোঁ, মানে কি টু ৰেকিং কৰি আছোঁ আৰু পানীটো আপোনাৰ চেনিটাইজ কৰি দি আছোঁ। সেইটো ৰেগুলাৰ ৰুটিন কাম হয়। বাকী টুটোত মই আজি ৰেকিং কৰোঁতে মানে অলপ মানে ছুপাৰ, যিটো আমাৰ পথাৰত মাৰা ছুপাৰ সাৰটো যে সেইটো মাৰি দিছোঁ, যাতে গেছটো অলপ কমি যায় আৰু ভিজা মানে জেকা যিটো লাগিছিল জেকাটো যাতে কমি যায়, সেইকাৰণে মাৰি দিছোঁ। চূণ মাৰা নাই, মই এইটো মাৰিলোঁ। সেইটো দৰকাৰ হ'লে নেক্সট টাইম চূণ মাৰিম। আৰু বন্ধুসকল, মোৰ যোৱাবাৰৰ নিচিনা মানে এইবাৰো মানে অলপমান এইটো আইবিৰ আছে নেকি মানে ৰেটত। মানে যোৱাবাৰ ডিজিজটো পাইছিলোঁ, এইবাৰ মানে ভাবিছিলোঁ কি দানৰ পৰা হৈছে বুলি। এইবাৰতো বৰ লেতেৰা দানা খোৱাই নাই, তথাপিও মানে তেনেকুৱা মানে এটা ডিজিজটো পাইছোঁ যে মানে জোপোকা লগা যিটো, সেইটো দানা পানী নাখায়, শুকাই যায়, তেনেকুৱা ধৰণৰ হৈছিল 2-3 দিনমান আগত। তো মই স্প্ৰে কৰিলোঁ, যোৱাকালি কৰিছোঁ, আজি কৰিছোঁ। স্প্ৰে কৰিব সুফল পাইছোঁ, যোৱাবাৰো পাইছোঁ। যোৱাবাৰো স্প্ৰে কৰি ভাল কৰিছোঁ। সেইটো স্প্ৰেটো ধুনীয়া কাম কৰিছে। তো আপোনালোকক জনাব বিচাৰিছোঁ, কাৰণ কেতিয়াবা এনেকুৱা ধৰণৰ ডিজিজ পালে সেইটো স্প্ৰেত মই কাম ভাল পাইছোঁ। আপোনালোকে চাব, ট্ৰাই কৰি। সেইটো হৈছে আপোনাৰ কপাৰ ছালফেট। কপাৰ ছালফেটটো আপুনি পানীত আগতে মিহলাই মানে গুলি ল'ব লাগিব পানীত। মানে কপাৰ ছালফেট আপুনি 100 গ্ৰাম প্ৰায় 200 ml পানীত মিহলাই ল'ব। গৰম পানীত ল'ব, গৰম পানীত ল'লে সোনকালে গলি যায় বস্তুটো। তো কপাৰ ছালফেট 100 গ্ৰামকৈ মিহলাই লৈ পেলাই 200 গ্ৰাম নহয়, 400 গ্ৰাম, 400 ml, 100 গ্ৰাম মানে কপাৰ ছালফেট 400 ml পানীত মিহলাই ল'ব। মই যোৱাবাৰ 50 ml বনাইছিলোঁ, এইবাৰ 100 ml বনাইছোঁ। মানে 100 ml মানে 100 গ্ৰামৰ লিকুইড বনাইছোঁ। সেইটো বনাই পেলাই থৈ দিব মানে স্প্ৰে কৰাৰ আগত। সেইটো এদিনত যিমানখিনি পানী লাগে স্প্ৰে কৰোঁতে আপুনি তাতে মানে 10 ml কৈ পাৰ লিটাৰত সেইটো দিব। আৰু লগতে আপুনি বেলেগ স্প্ৰে কৰা ষ্ট্ৰেণ্টৰ কাৰণে বেলেগ কিবা দিব পাৰে, স্মেলটো যাতে পায়। সেইটো মানে এনেকুৱা ধৰণৰ P90 বা চুজি কলৰ যিকোনো স্প্ৰে কৰে, যে ফাৰ্মত যিটো স্প্ৰে কৰে সেইটোও দিব পাৰিম মিহল কৰি। কেৱল একেলগে নাঢালিব, আগতে এইটো মিহলাই লৈ পেলাই আকৌ সেইটো মিহলাই কৰি দিব, দি পেলাই তেনেকৈ স্প্ৰে কৰিলে নাকে মুখে পৰাকৈ মাৰিব, যাতে সেইটোৰ মানে ভিতৰত সোমাই যায় বস্তুটো। তেনেকৈ দিয়াৰ পিছত মই মানে ফলটো পাইছোঁ, সেইকাৰণে জনালোঁ। যোৱাবাৰো কৈছোঁ, তথাপি মানে এইটো মানে 100% ফল মানে গম পোৱা গ'ল। দুবাৰো মই এইটো ব্যৱহাৰ কৰোঁ। বেলেগ মেডিচিন মই দিয়াই নাই, সেইটো মেডিচিনে মই মানে কাম কৰিছে মানে। তো সেইকাৰণে আপোনালোকক জনাই দিলোঁ কথাটো। বাকী আৰু বস্তুটো য'তে নাপায়, সেইটো অনলাইন মই অৰ্ডাৰ কৰিছিলোঁ, আপোনালোকে চাই ল'ব যদি পায় ক'ৰবাৰ ওচৰত দোকানত, নহ'লে অনলাইন এমাজনত বা ফ্লিপকাৰ্টত পাই যাব। তেনেকৈ অৰ্ডাৰ কৰি পেলাই বস্তু ব্যৱহাৰ কৰিব, ফল পাব এইটো। আৰু সহজ উপায়, কোনো পৰ্দা চৰ্দা পেলাব নালাগে, এনেই মানে স্প্ৰে কৰি দিলে হৈ যায়। কেৱল গাত পৰিলে হ'ল। অলপ মানে দূৰৰ পৰা মাৰিব, যাতে মোটামুটি 1 ফুট 2 ফুটমান ওপৰৰ পৰা মাৰিব স্প্ৰেটো। তেনেকুৱা ধৰণৰ ইকলাই বা CRD এইবিলাক বেমাৰত মানে খুব ভাল কাম কৰে। মানে CRD হ'লে কি হয়, মানে ভিতৰত নলীবোৰ মানে কফৰ জাম লাগি যায়, তো সেইবিলাক মানে চাফা কৰি দিয়ে। আৰু ইকলাই মানে এইটোতো ইকলাইৰে মই দেখাটো যিটো পাইছোঁ,
ৰেডিকুলাৰ লক্ষণ জোপোকা দি থকাটো সেইটো মানে ভাল হৈছে। তো ভাল হ'ল মানে, আৰু লগতে মুৰ্গীখিনি মানে দানা পানী যিটো এৰিছিল সিহঁতে আকৌ দানা পানী ধৰিছে। তো এটা পানী ধৰিব নোৱাৰে এতিয়া সেইটো বেমাৰ আছিল বুলি, সেইকাৰণে ফল পাইছোঁ বুলি মই কথাটো কৈছোঁ। আৰু মানে যোৱাবাৰ দেখাইছিলোঁ, এইবাৰ মানে সময় পোৱা নাই ভিডিঅ' বনাব বেছিকৈ, কাৰণ গৰম বহুত আছে, মই ভিডিঅ' বনাব বহুত টাইম মিলাব পৰা নাই। তথা এতিয়া মানে কথাটো পিছত হ'লেও মানে জনাই দিলোঁ, তেনেকৈ কৰিব। আৰু দানা পানী ধুনীয়াকৈ খাই আছে। দানা মানে কি হৈছে, কেইদিন ৰাতি দানা কম খাই আছে, দিনত বেছি খাই আছে। কাৰণটো কি, ৰাতি মানে মহে মানে ডিষ্টাৰ্ব দিয়ে ধৰক, মহে মানে মহৰ কাৰণে দানা খাব নোৱাৰে। তো দিনত থাকিলে দানাটো পূৰা খাই দিয়ে। তো মই দিন ৰাতি দানা পূৰা ফুল কৰি থৈ দিছোঁ। এতিয়া মানে দানা দিয়া নাই, দিম অলপ পিছত, খালী হ'ব দিছোঁ, খালী হ'লে দি দিম। আৰু বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পাইছে, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো বন্ধুসকল, ধন্যবাদ।